बाक्सा जिल्लानि मसलपुराव BPF, बारग' BLT, NDT आरो GSP नि गोबां सोद्रोमाफ्रा UPPL आव हाबदों। थांनाय 15 बोसोर BPF नि खुंथाय आरो 5 बोसोर क'क्राझारनि MP नब सरनियानिफ्राय जेबो अनसुंथाइ मोनैनि अजद दैखांना UPPL नि थांखि आरो आदर्शखौ मोजां मोनना UPPL हानजायाव हाबफैदों होननानै गोदानै हाबफैनाय सोद्रोमाफ्रा फोरमायथियो। बाक्सा जिल्लानि 24 नं मसलपुर बियाबनि सिङाव थानाय भालुकदंगानि UPPL नि मावखुलियाव खुंनाय जयनिं हाबाफारियाव MCLA राकेश ब्रह्मआ बुङोदि दिनै BPF, बारग' BLT, NDT आरो GSP नि गोबां सोद्रोमाफ्रा BPF सरकारनि 15 बोसोर खुंथायनि समाव जेबो रोखोमनि अनसुंथाइ मोनैनि खुद्रिनानै आरो UPPL नि थांखि आरो आदर्शखौ मोजां मोननानै UPPL आव हाबफैदों। बेबायदि गोदानै UPPL हानजायाव हाबफैनाय हाबाफारिया फैगौ बिधानसभानि बिसायख'थियाव UPPL हानजाखौ गोबां मुलाम्फा खालामगोन होननानै बिथाङा फोरमायथियो। আজিৰ পৰা যেতিয়া আমি ইলেকশ্যন কেম্পেইনিঙত আছিলোঁ তেতিয়াও কৈ আছিলোঁ যে আমি এইবাৰ সকলোকে সম অধিকাৰ সম উন্নয়নৰ কাম কৰিম আৰু যাৰ কাৰণে মানুহে আমাক মেণ্ডেট কৰি যদিও মানে আমি অলপমান লেফ্ট হৈ গ'লোঁ তথাপিও আমাক চৰকাৰ কৰিবলৈ সুবিধাটো দিলে আৰু তাৰ মেইন মন্ত্ৰটোৱে হ'ল মানুহে সমান অধিকাৰ সমানেৰে উন্নয়ন কৰাটো বিচাৰিছে। যাৰ কাৰণে আজি আমি মচলপুৰ সমষ্টিত যে আমাৰ যে XBLT ভাইসকল আছিল আজি আমাৰ লগত যোগদান কৰিছে। আপোনালোকে দেখাই পালে যে 15জনীয়া আমাৰ যি XBLT আজি আমাৰ লগত জইন কৰিছে আৰু আমাৰ লগত বহুতে এতিয়া কণ্টেক্টত আছে যে আমাৰ 25জনীয়া এটা দল BLTৰ বিৰাট মানে জলদি মানে জইনিঙত মানে চেৰিমনিত তেখেতসকলে মানে অংশীদাৰ হ'ব আৰু আজি GSPৰো আছে। GSPৰ আজি 30জন মান আছে আৰু আমাৰ BPFৰ পৰা 40জন মান আছে। মিলি পেলাই আমি 110, 120 মানে আজি আমাৰ জইনিং কাৰ্যসূচীত মানে অহা যে আমি যে মানে MLA ইলেকশ্যন যে আমাৰ চাপাগুৰি সমষ্টিত যে আমি ফাইট কৰিম আমি সকলোৱে মিলি জুলি ফাইট কৰিম আৰু আমি জয় হোৱাটো নিশ্চিত। আমি বিপুল ভোটত চাপাগুৰি সমষ্টিৰ পৰা জয় হ'ম আৰু সেইলৈ আজি এই চেৰিমনিটো কৰা গৈছে। দলৰ পৰা UPPL দলত জইন কৰিছোঁ। তাত আমি 19 গৰাকী মানুহ মহিলা আমি ইয়াতে UPPLত যোগদান কৰা হৈছে। আজি BPF অত বছৰ কৰিও আজি এতিয়ালৈকে একোৱে পোৱা নাই। আমি নপোৱাৰ কাৰণে আজি আমি ইয়াতে UPPLত যোগদান কৰা হৈছে। চৰকাৰী ঘৰো পোৱা নাই, লেট্ৰিনো পোৱা নাই, একোৱে পোৱা নাই। সেইকাৰণে যোগদান কৰা হৈছে। ভ্ৰমণৰ পৰা আহিছোঁ আমি আবেদন 14জন আমি আজি 15 পৰা 17 বছৰৰ পৰা বিশেষ কৰি আছিলোঁ। বিভিন্ন পদ্ধতিটো আছিলে। চ' আমি আজি UPPLৰ যিটো লক্ষ্য বা এম্বিশ্যন যিটো উন্নয়নৰ সম অধিকাৰ বা সম উন্নয়নৰ যিবিলাক আমাৰ প্ৰমোদ ছাৰৰ যিবিলাক লক্ষ্যবিলাক দেখিছোঁ তাৰ প্ৰতি আকৰ্ষিত হৈয়ে আমি আজি ইয়াত UPPL দলত যোগদান কৰিছোঁ। ইয়াৰ আগতে আমি BPF আছিলোঁ। BPFৰ পৰা কিয় আহিলে? তাত মানে বিভিন্ন অৰাজকতা চলি আছিলে। আমি XBLT আছিলোঁ। আমাক হাগ্ৰামায়ে মানে বহুত ঠগালাক আৰু একো দিয়া নাই আজিলৈকে। আমি আজি 70 বছৰ হৈ গ'ল। আজি আমি কাৰণে XBLT আজি বহুত মানুহ এনেকুৱা কৰি আছিলোঁ। আজি একো কৰিব পৰা নাই। আজি বহুত তেনেকুৱা XBLT বহুত মানুহে এনেকৈ বেকাৰ পৰি আছে। আজি হাগ্ৰামায়ে যিটো আমাক চাব লাগিছিল কিন্তু হাগ্ৰামায়ে আজিলৈকে আমাক তাৰমানে কোনো স্পন্থাম দিয়া নাই, একো দিয়া নাই। আমি যেনেকুৱা হাজিৰা কামলা খাই আছোঁ XBLT বিলাক আজিলৈকে আজি বহুত কষ্ট খাই আছোঁ এই 17 বছৰে। আমি হাগ্ৰামাৰ কথা আৰু কি ক'ম, কোনো ক'ব লগা কথাই নাই। আজি কোন দলত জইন কৰিলে? কোন দলত জইন কৰিলে? আমি আজি UPPLত XBLT ইমান 15জনে আহিছোঁ। আহি কিনি আমি ইয়াতে UPPLত তাতে জইন হৈছোঁ। অরবিন্দ বর্মন, বীরেন বর্মন আর অরুণ বর্মন হাত চাপৰি মাৰি দিয়ক। কবিতা ডেকা, নিৰঞ্জন ৰয়, জগদীশ ৰয় আহি আছে। ল'ৰা ছোৱালীয়ে
বোকা পানী খচকি কি কৰিছে বিদ্যালয়লৈ গৈছে তো ঠিক তেনে আমাৰ UPPL দলৰ মনোনীত প্ৰাৰ্থী ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই জনসাধাৰণৰ আগত কৈছিল যে মই জিকিলে কি কৰা হ'ব আৰু সেই কামটো এতিয়া কি হৈ আছে আগন্তুক এমাহৰ ভিতৰত হ'বলৈ গৈ আছে আপোনালোকে শুনিলে আচৰিত হ'ব নামেৰে এটা নতুন আঁচনি কি কৰিছে ইয়াত প্ৰযোজ্য কৰিছে আৰু সেই গুডউইল যেটো আমাৰ কি আছে ভিতৰত কি কৰা হ'ব সম্পন্ন কৰাৰ কাৰণে আমাৰ কি কৰা হৈছে আমাৰ দলৰ পকি ৰাস্তা হ'ব তো এই কাৰণে এতিয়া আমাৰ আনন্দ কৰাৰ দিন নে আমি হতাশাত ভুগি পিছুৱাই থকাৰ দিন তো মই সেই কাৰণে যে আজি এই জয়নিং সভাত সচেতন ব্যক্তিসকলে আমাৰ UPPL দলৰ জয়নিং কাৰ্যসূচীত যোগদান কৰিবলৈ আগুৱাই আহিছে মই তেওঁলোকক ক'ব খোজো যে আপোনালোকে সমাজৰ যি উন্নতি বিকাশ কৰাৰ কাৰণে আপোনালোকে সমাজৰ দায়িত্ব লোৱাৰ কাৰণে সমাজৰ যিখিনি বঞ্চিত হোৱা শোষিত হোৱা ব্যক্তি সেই ব্যক্তিসকলক সুবিধা দিয়াৰ কাৰণে ন্যায় দিয়াৰ কাৰণে আগুৱাই যি আহিছে মই আপোনালোকক মই কি ক'ব বিচাৰো ধন্যবাদ দিব বিচাৰিছো আগুৱাই আহিছে আপোনালোকৰ সিদ্ধান্ত 100% শুদ্ধ পৰিমাণিত ৰাজ্যপাল গৌতম কলিতা ফ্ৰম পেশাৰ ৰাজ্যপাল সব মৃদুল দাস আচ্ছা ধন্যবাদ আক্তার আলী রঞ্জিত মিনু কলিতা GSP তেখেতে ৰঞ্জুমা শেঠ দুলুমণি ঠাকুৰীয়া জনালী ঠাকুৰীয়া কদমতলা আলেকজার হাত চাপৰি মাৰি দিয়ক ৰাইজক হাত চাপৰি মাৰি দিয়ক চৌধুৰী অনিৰুদ্ধ রবীন্দ্র মুন্ড থ্যাংক ইউ ধন্যবাদ অরবিন্দ বর্মন বীরেন বর্মন আর অরুণ বর্মন হাত চাপৰি মাৰি দিয়ক কবিতা ডেকা নিৰঞ্জন ৰয় জগদীশ ৰয় আহি আছে